খুৰা আতৈ উমাৰ তিনিযোৰ চকুক ফাঁকি দি মণিয়ে তাইৰ এধানিমান হাতৰ তলুৱাত কি নিপুণ কৌশলেৰে যে গুটি এটা সৰকালে তাক কাৰো চকুত নপৰিল। উমাই এইবাৰ মণিক সঁচাকৈয়ে দবিয়ালে। মণি, এতিয়াই উলিয়াই দিয়া। সেয়া মই কেতিয়া নিলোঁ? তোমালোকে দেখোন মোক চাই আছিলা। নিৰুপায়ত পৰি খুৰাই খাটিলে। দি দে মোৰ সোণ, সেৱাটি কৰিছোঁ তোক। আৰতিৰ ককাকৰ প্ৰতি দয়া হ'ল। তাইয়ে ক'লে, ককাই দেউতা, মণিয়ে ক'ৰ পৰা দিব? তোমাৰ চোলাৰ জেপত আছে, ভালকৈ চোৱা। চোলাৰ জেপত সঁচাকৈয়ে গুটিটো পাই মণিলৈ চাই খুৰাই গৰ্জি উঠিল। মোৰ ওচৰলৈ আৰু যদি আহ, তোৰ মই ঠেং ভাঙিম। কি? আকৌ মণিয়ে ককাকলৈ চোঁচা লোৱাত উমাই বাধা দিলে। খুৰাইও তৎক্ষণাৎ সুৰ বদলাই ক'লে, যা যা ন ছোৱালী, তহঁতৰ বেলি হ'ল, এটোপৰে চাগৈ যুঁজ আৰম্ভ হ'লেই। সকলোকে লৈ উমা কোঠাৰ বাহিৰ হ'ল। দুৱাৰখন জপোৱাৰ আগতে এবাৰ মুখখন ঘূৰাই আতৈলৈ চাই কৈ গ'ল, নবীন খুৰা, বিহুৰ জলপান নোখোৱাকৈ কিন্তু যাব নোৱাৰ, মনত ৰাখিবা। বাৰু বাৰু মোৰ আই, সেয়ে হ'ব। খুৰা আৰু আতৈ আকৌ পাশাত মগ্ন হৈ পৰিল। ইফালে উমাই আৰতি, মণি আৰু কেতেকীক লগত লৈ বহিলেহি বাগিত। চাৰিটা সমান সমান লোৰ বেৰ থকা কাঠৰ চকৰিৰ ওপৰত কাৰুকাৰ্য কৰা চুটি অথচ বহল চাৰিচকীয়া নাও এখনৰ দৰে উমাৰ বাগিখন। তাৰ মাজডোখৰ দ, দুফালে দুখন মুখামুখি বহিবৰ আসন। চাৰিটা চুকত ফুলাম পাহি কটা কাঠৰ চাৰিটা খুঁটা। খুঁটাকেইটাৰ ওপৰত সামান্য ধেনু বিৰিয়া চন্দ্ৰাতপৰ নিচিনা ছই। প্ৰতিটো খুৰাৰ লগতে ওলমি আছে একো একোখন কচাই থোৱা ডাঠ কাপোৰৰ বহুমূলীয়া পৰ্দা আৰু তাৰ লগতে ওলমি থকা দীঘল বন কৰা জৰী। একোডালৰ মূৰত একো একোপাত ৰূপৰ বালা। প্ৰয়োজন হ'লে এই ৰূপৰ বালাত ধৰি টান মাৰিলেই মুহূৰ্ততে বাগিৰ ভিতৰখন পৰ্দাৰে ঢাকি পেলায়। বাগিৰ সন্মুখৰ ফালে পৰ্দাৰ বাহিৰত চালকৰ ওখ আসন। এনেধৰণৰ জুৰীয়া ঘোঁৰাৰ বাগি তেতিয়া দিনত কমল নগৰত মুঠতে তিনিখনেই আছিল। এখন উমাৰ, এখন গৌৰীৰ, আনখন বকুলপুৰৰ পাৰ্বতীৰ।